ইমান ব্যস্ততাৰ মাজতো আপোনালোকৰ বাবে ধুনীয়াকৈ ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছোঁ। ইমান ভাল নহ'ব পাৰে, তথাপিতো চাই লওক। এয়া আমি এতিয়া ষ্টেডিয়ামত প্ৰৱেশ কৰি আছোঁ। আমি প্ৰৱেশৰ বাবে সকলোৱে লাইন পাতিছোঁ আৰু নিজৰ নিজৰ ডিষ্ট্ৰিক্ট অনুযায়ী আমি নিজৰ নিজৰ জেগাত বহিবলৈ গৈ আছোঁ। কালিৰ গোটেই দিনৰ জাৰ্ণি আৰু আমি আহি বহুত লেটকৈ পাইছিলোঁ, তথাপিতো আমি ইয়াত সময়ত উপস্থিত হ'লোঁ। এতিয়া আমি ব্ৰেকফাষ্ট কৰিলোঁ। ব্ৰেকফাষ্ট কৰি আহি এয়া নিজৰ জেগাৰ পৰা অকণমান আপোনালোকক গোটেই ষ্টেডিয়ামটো দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া তলৰ পৰা আমাৰ গেলেৰীটো, আমাৰ লখিমপুৰৰ ছোৱালীসকল ইয়াত বহি আছে। হালধীয়া মেখেলা, হালধীয়া ব্লাউজ আৰু ক'লা চাদৰেদি জাকত জিলিকা হৈ পৰি আছে আমাৰ লখিমপুৰৰ ছোৱালীসকল। আমি আচলতে ৰাতিপুৱা ৰিহাৰ্চেল কৰি আকৌ লাঞ্চ ব্ৰেক লৈও ৰাতিৰ আকৌ এবাৰ সন্ধিয়া আকৌ ৰিহাৰ্চেল কৰি মেলি এয়া ভাগৰত বহি থকা ছোৱালীসকল এতিয়া এইফালে আমাৰ ঢুলীয়াসকলক অকণমান অকলে প্ৰেক্টিচ কৰাই আছে। আমাৰ অলপ আগত হিমন্ত মামাও আহিছিলে, আমাৰ সকলোকে চাই মেলি থৈ গৈছে আৰু আমাক এটা নতুন ছাৰপ্ৰাইজ দিম বুলি কথা দি থৈ গৈছে। যিহেতু আমাৰ বহুত কষ্ট হৈছে, তথাপিতো বিহুতে বলীয়া আমি আমাৰ যিমান কষ্ট হ'লেও আমি সহ্য কৰি গৈছোঁ। বিহুটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ ক্ষেত্ৰত আমি সকলোৱে উঠি পৰি লাগিছোঁ। আৰু এইয়া আছিলে মৃদুস্মিতা, ইউটিউবাৰ আহিছিলে তাই, আৰু সকলোৱে তাইক বহুত মৰম দিলে। আমিও ফটো চটো উঠিলোঁ। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। সামৰিছোঁ মানে আপোনালোকক ওলাই যোৱা দৃশ্যটো দেখাব লাগিব নহয়। এয়া ষ্টেডিয়ামৰ বাহিৰৰ দৃশ্য। আমি এতিয়া হোটেললৈ যাবলৈ ৰেডি হৈছোঁ আৰু সকলোৱে গাড়ীসমূহ বিচাৰি আছে নিজৰ নিজৰ। আজিলৈ আহিছোঁ।